নমস্কাৰ মই অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই এনেকৈ ট্ৰেভেলিং ব্লগৰ নিচিনা গৈ কিছুমান কথা ক'বলৈ বিচাৰিম। আপুনি শুনিব ভালকৈ হয় না নহয় তাৰ পিছত কমেণ্ট কৰিব। আপুনি ষ্টাৰ্টৰ পাছত মই যাবলৈ ওলাই আহিলোঁ। এতিয়া ফাইনেলি মই কথা ক'ব বিচাৰোঁ যে আমাৰ ভাৰতত মানে এনেকুৱা ছিকিউৰিটি প্ৰটেকশ্যন নাই, মানে বিৰাট সাংঘাতিক এটা প্ৰভাৱ পৰি আছে আমাৰ ভাৰতত। এতিয়া মই শুনা মতে নেপাল টু ইণ্ডিয়াত অহা যোৱাত কোনো প্ৰটেকশ্যন নাই, তাৰপিছত বাংলাদেশৰ প্ৰটেকশ্যন নাই, ভূটানৰো সিমান প্ৰটেকশ্যন নাই, ম্যানমাৰো প্ৰটেকশ্যন নাই। অহা যোৱা যোনে পায় যোনে হাবিয়ে মানে ইলিগেল ৰাস্তাতে সোমাই আহি আছে মানে এইটো বিভিন্ন ডাঙৰ সমস্যা হৈ পৰি আছে এতিয়ালৈকে। তো চৰকাৰে যিমান পাৰে অতি সোনকালে এই সুবিধাটো কৰিব লাগে। এতিয়া বাংলাদেশী সোমালে আমাৰ অসমত সোমাই প্ৰভাৱ পৰিছে, ঝাৰখণ্ডত প্ৰভাৱ পৰি আছে, ৱেষ্ট বেংগলত প্ৰভাৱ পৰি আছে। এতিয়া ডাঙৰ সমস্যা এটা বাংলাদেশত এতিয়া যোন বিৰাট গণ্ডগোল চলি আছে। এতিয়া যদি মেইন ৰেড প্ৰটেকশ্যন নিদিয়ে আৰু আমাৰ ভাৰতলৈ সোমাই আহিব য'তে ত'তে। এতিয়াও বহুতখিনি সোমাই আছে। আৰু ক'বলৈ গ'লে চাউথ ইণ্ডিয়ান কেৰেলা বুলি এখন ৰাজ্য আছে, প্ৰেম না কি আছিলে জেগাডোখৰ নাম, প্ৰেম নগৰ না কিবা, প্ৰেম নগৰ নহয় বাৰু, প্ৰেম বাবু বুলি জেগাডোখৰ আছিলে। তাতো গোটেই অসমৰ 50% মুছলিম মানুহ তাত জমা হৈছে। তাত চিনাকি দিয়ে যে আমাৰ অসমৰ মানুহ, অসমীয়া মানুহ বা আছামিজ মানুহ বুলি। কিন্তু আমিহে জানো সিহঁতি আছামিজ না বাংলাদেশী। কুকুৰ চব আমাৰ তাত যাই কিনে আমাৰ নাম বদনাম কৰি আছে বুলি, কিছুমান বেয়া কাম কৰিব, কি নকৰা কাম কৰিব। আৰু আমাৰ তাতেই জগৰীয়া আছে আমাৰ ভাৰতৰ মানুহখিনিয়ে। যেনেকৈ এক্সাম্পল কথা, ওচৰ চুবুৰীয়া ৰাইজে যেনেকৈ ঘৰ চৰ বনায়, সিহঁতে লোকেল মানুহে কাম কৰিলে এটকা এটা ল'ব আৰু বাহিৰৰ মানুহে সিহঁতি আহিলে 50 পইচা ল'ব। সেইটো কাৰণে সস্তাত পাই কিনে আমাৰ লোকেল মানুহে সিহঁতক কাম লগাই দিয়ে। তাতে থাকি তাৰে ক'ৰবাত ছোৱালী এজনী পতাব, তাতে ঘৰ সংসাৰ পাতি তাতে থাকিব লাগি যাব। সেই তেতিয়া তাতে থাকি কেইদিনমান পাছত তাত ভোটৰ কাৰ্ড বনাই দিব, মাইকী খানদানে বা মাইকী ফেমিলিয়ে সহায় সহযোগ কৰিব। তাৰপৰা মাইকী চাইকীয়ে মাটি ল'ব, ক্ষমতা এটা দি দিব। এনেকৈ হ'ল। আৰু তাৰেতে আৰু সৰু সুৰা কথা ক'বলৈ গৈছোঁ, যেনেকৈ অসমত আজি ইমান মানুহ প্ৰভাৱ পৰিছে যে বাংলাদেশী। কাৰণ কেলৈ আমাৰ অসমৰ মানুহে কিছুমান ভোট জিকিবলৈ কাৰণে সিহঁতক আজি ঠাই দিছে, ভোটৰ কাৰ্ড বনাই দিছে। সেইবোৰ দি থাকোঁতে আজি ইমানখন প্ৰভাৱ পৰিলে, কোনো প্ৰটেকশ্যন নাই দিয়া। বৰ ডাঙৰ কথা হৈছে। এতিয়া যিমান পাৰে বাহিৰা মানুহ প্ৰটেকশ্যন কৰিব লাগে। অসমতো ইনাৰ লাইন পাৰ্মিট দিয়া কৰিব লাগে, নহ'লে আজি অসম হৈ নাথাকিব। আৰু অসম 40 চনত গোটেই বাংলাদেশ হৈ পৰিব, মোৰ যেন এনেকুৱা অনুভৱ এটা হৈছে। হয় নে নহয় আপুনিবিলাক জানে নাজানে মই সেইটো ক'ব নিচিলোঁ। মোৰ ফালেতো মই ডাইৰেক্ট কৈছোঁ, অসম এদিন বাংলাদেশী হৈ পৰিব যেন লাগিছে। আৰু অসমত অসমীয়া নিশ্চিত অসমীয়া এটা ভাষা নাথাকিব যেন লাগি আছে। আৰু মোৰ পৰা কথা এটা কৈছোঁ যে যোনখিনি আহিলে সিহঁতক থাকিব দিব লাগে, আৰু যোনটো নাই অহা সিহঁতক সোমাবলৈ সুবিধাই দিব নালাগে। প্ৰত্যেকক নতুন কাগজ পত্ৰ বিচাৰ হ'ব লাগে। আৰু নেপালৰ পৰাও আহি থকা মানুহ বহুত আছে। এতিয়াও মই লগ পাইছোঁ যে নেপালৰ পৰা আহিছে, অৰুণাচলত ক'ৰবাত খেতি কৰি কালি পৰহি জাগোনত মাটি ল'ব। জাগোন এটা অসম ঠাই, তিনিচুকীয়া ডিষ্ট্ৰিক্ট হয়। গোটেই তাত নেপালী ধৰা হৈছে। তাৰ পৰা শুনিবলৈ মই যোনটোখিনি আহিলেই বাৰু, যোনখিনি এতিয়া নতুনকৈ আহি আছে সিহঁতি অসমতে ঠাই বাহ পাতি আছে। কাৰণ অৰুণাচলত থকা মানুহে তাত বাহিৰাগত মানুহ সুবিধা নিদিয়ে, থাকিবলৈ মাটি ল'ব নিদিয়ে। সেই ঠাইটো অসমত এতিয়া সুবিধা পাইছে, তাত কাম কৰি টকা ঘটি অসমত মাটি ল'ব। এইবোৰ বিৰাট ডাঙৰ সমস্যা আহি পৰি আছে। চব এইবোৰ বিচাৰ অসম চৰকাৰে ল'ব লাগে, এইবোৰ কৰিব লাগে। নহ'লে আজি অসমত পূৰা বিদেশী মানুহে নধৰা হৈ যাব। আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, তাকি অসম চৰকাৰে শুনি পোৱাকৈ।